নমস্কাৰ। কালি নাৰাবাৰীত এখন সভা হয়। সেই সভাত মই আৰু মোৰ সদস্যবিলাক মই বজাৰলৈ গৈছিলোঁ আৰু যিখিনি বাকী আছিল সদস্যবিলাক সেই সদস্যবিলাক আগতে লৈ যায় টটতকৈ আহি মিটিঙত যাব লাগে বুলি কৈ উঠাই লৈ যায়। তাৰপিছত আমি বাজাৰৰ পৰা ওলাওঁতেই এই কালভাৰ্টৰ পৰা টটতকৈ উঠাই লৈ আহে মোৰ সদস্যবিলাক বেছিভাগে মোৰ মহিলা। সেই মহিলাৰ সদস্যবিলাক টটতকৈ লৈ আহি মিটিঙত লৈ যায়। পিছত আমি 10-12জন ল'ৰাও আছিলোঁ। 10-12জন ল'ৰা আমি গাঁৱতে আছিলোঁ। পিছত গাঁৱৰ পৰাই আমাক লৈ যায় খালি মিটিং আছে মিটিঙত লৈ যায় আমি গ'লোঁ মিটিঙত যাই দেখোঁ সিহঁতৰ কিন্তু ইয়াত গাঁৱত নাপায়, নাঙলৈ মিটিং আছে বুলি নাপায়, খালি কয় মিটিং আছে যাব লাগে। এনেকৈ কৈ মোৰ সদস্যবিলাক গোটেই মাখাক লৈ গৈছিল আৰু পিছত আমাকো লৈ গৈছিল। যাই তাতে দেখোঁ আৰু মিটিং শুনাৰ পিছত চেলেণ্ডাৰ হ'ব লাগে। পিছত এখন আৰনাই দি সকলোকে চেলেণ্ডাৰ নাঙলত জইন হোৱা বুলি সকলোকে ফেচবুক না হোৱাটছআপ গ্ৰুপত পেটাই দিয়ে। আৰু মই নাঙলৰ কোনো সদস্যও নহওঁ, কোনো কৰ্মীও নহওঁ। আৰু এই ফটো মাৰি আৰু হোৱাটছআপ গ্ৰুপত এৰি দিয়ে। আৰু তাতে মই নেপালপাৰা প্ৰাইমাৰীৰ এজন VCDCৰ মেম্বাৰ হওক, নেপালপাৰা গাঁৱৰ। আৰু মোৰ ফটোখন বাৰে বুলি দেখাই থাকে সেই হোৱাটছআপ গ্ৰুপত। আৰু সেই বিষয়ে মোৰ প্ৰাইমাৰীৰ সভাপতি আৰু সম্পাদকৰ আৰু সকলো কৰ্মকৰ্তা আৰু সকলো কৰ্মকৰ্তাবিলাক অন্ধবিশ্বাস হৈ যায় সেই ফটোখন চাই। আৰু পিছত মোৰ গাঁৱৰ মানুহবিলাকক সকলোকে লৈ যাইখিনি চকাকে এখন কৰি আৰনাই দিয়া চেলেণ্ডাৰ হোৱা বুলি দেখাই থাকে। এই ফটোখন আৰু মোৰ ফটোখন 2 নে 3 বাৰ কৰিবলৈ দেখাই থাকে। আৰু পিছত মোৰ পাৰ্টিৰ মানুহে মোক পিছত এই ফটোখন দেখাৰ লগে মোক ফোন কৰে। তেতিয়া মই মিটিংখন শেষ হোৱাৰ লগে মই ঘৰলৈ আহোঁ আৰু ফটোখন বাৰ দেখাই থাকে। আৰু তাতে মোৰ প্ৰাইমাৰী কমিটিৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আৰু মোৰ যিমান ফ্ৰেণ্ড আছে আৰু মেম্বাৰ বন্ধুসকলৰ সকলোৰে মনত অন্ধবিশ্বাস হৈ যায়। এইটো অন্ধবিশ্বাস হ'ব নালাগে। মই BPFৰ কোনো কৰ্মীও নহওঁ, সদস্যও নহওঁ আৰু প্ৰায় একোই নহওঁ। আৰু যিমান সদস্য আছে মোৰ 320জন সদস্য BPFৰ কৰ্মীও নহয় আৰু কোনো মেম্বাৰো নহয়। আমি আগৰ পৰা খাটি আছোঁ এই পাৰ্টিত, তাতেই আছোঁ। আৰু মেম্বাৰ ছেক্ৰেটাৰীবিলাকৰ মনটো অলপ বেয়া হৈ যায়, অন্ধবিশ্বাস হৈ যায়। সেইকাৰণে মই ফেচবুক লাইভ আজি আহিলোঁ। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ।